নমস্কাৰ বন্ধুসকল, তপন বৰা ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া মই আছোঁ ঘৰত বৰ্তমান। এতিয়া যাম মই মাছ আনিবলৈ, ফিচাৰীত যাম। বেলেগৰ ফিচাৰীত, মোৰ নিজৰ ফিচাৰীত মাছ মেলিব লাগে। এতিয়া চিজেন পিছ মাছ মেলিম, পিছ মাছ আনিবই যাম। মোৰ নিজৰ গাড়ী আছে, দেউতাই চলাব, মই যাম লগত, মা যাব আৰু কোনোবা যাব। কিন্তু আপোনালোকক লাষ্টলৈকে দেখাই থাকিম। আপোনালোকে চাই থাকক মাছবোৰ কেনেকৈ আনো, কেনেকৈ দেখাওঁ, মাছবোৰ মেলোঁ, চব দেখাই যাম আপোনালোকক। কিন্তু যোৱাৰ আগত এটা আনবক্সিং কৰি যাওঁ। মোৰ কালি পাৰ্চেল এটা আহিছে, পাৰ্চেলটো আপোনালোকক দেখাম কি আহিছে। ভিডিঅ' কৰিব আপোনালোকৰ ষ্টিক এডাল আহিছে, অৰ্ডাৰ কৰিছিলোঁ, কিন্তু কালি আহি পালে। এতিয়া মই আপোনালোকৰ আগত আনবক্সিং কৰি দেখাম, আপোনালোকে চাই থাকক সকলোৱে একেলগে। এতিয়া খুলি লওঁ, আপোনালোকে চাই থাকক। এতিয়া মেইন বস্তুটো ওলাই গ'ল, ওলাই যাব আৰু এতিয়া ওলাই গ'ল বৰ্তমান। এতিয়া ভিতৰৰ বস্তুটো দেখাওঁ আপোনালোকক। বাও, এইটো ষ্টিক অৰ্ডাৰ কৰিছিলোঁ, প্ৰাইচটো চাওক আপোনালোকে। হেল্ল' বন্ধুসকল, এতিয়া এইখন মোৰ বসন্তীখনত মই এতিয়া যাম মাছ আনিবলৈ। পৰ্দাটো উলিয়াই লওঁ, ওপৰত কাপোৰ ঢাকি থৈছোঁ ন, কাপোৰ ঢাকি নথ'লে মানে কি হয়, ধূলি পৰে। বৰ্তমান ওপৰত থৈ লওঁ, থৈ মেলি লাহেকৈ বাইকখন ষ্টাৰ্ট দি যাব লাগে। এতিয়া মই আহি পালোঁহি মাছ নিবলৈ। চাওক আপোনালোকে, ইমান ডাঙৰ ফিচাৰীটো। মানে মোৰ গাড়ীটো ৰখি আছে, মানে আগতীয়াকৈ আহিলে আৰু। সেইফালে চাওক, সেইফালে মই লিখি থৈছোঁ মোৰ গাড়ীখনৰ নাম তপন বুলি। বাকী ভিতৰত টেংকি থৈ দিয়া আছে মাছ নিবৰ কাৰণে। বাকীবোৰ চাই থাকক, দেখাই আছোঁ। নেটৰ মাজৰ পৰা এতিয়া আমাক মাছ উলিয়াই দিব, কিন্তু মাছ এতিয়ালৈকে ধৰা নাই। এতিয়া ধৰিব, আপোনালোকক ধৰা দৃশ্যবোৰ অলপ দেখাম। এইফালে চাওক, ইমান ধুনীয়াকৈ পানী ওলাই আছে। এইফালে বৰিং পৰা ফিটিং কৰি থৈছে মটৰ। এইফালে পানী ধুনীয়াকৈ বৈ আছে। মানে কি, পানীটো মানে চফা পানী, মানে তাত ধুনীয়াকৈ ঢালিলে মানে মাছটো ভাল হৈ থাকে আৰু নমৰে হলকৈ। সেইটো কাৰণে পানীটো চেঞ্জ কৰি আছে। এইফালে মাছ ধৰি আছে। এতিয়া মাছ ধৰিব, অলপ মাছ মৰা দৃশ্য দেখাওঁ আপোনালোকক, চাই থাকক।
এতিয়া মই তললৈ নামৰি যাম, মানে পানীত নামৰি যাম। পানীত মানে নেটৰ ভিতৰত যোনটো মাছ থৈছে ন সেইবোৰ চাবলৈ যাওঁ লাহে লাহে কৰি। এইফালে পূৰা পানী পৰি আছে মেচিনৰ পৰা, মানে নেটত মাছ থৈ। এইফালে চাওঁ মাছখিনি ইমান ধুনীয়াকৈ খেলি আছে, পূৰা মজাকৈ। এতিয়া মোৰ মাছখিনি ওজন হ'ব আৰু মই নিবলগীয়া মাছখিনি ওজন কৰিছে। এইফালে পালাৰ জোত কেনেকুৱা চাওক আপোনালোকে, মাছ এনেদৰে জোখে। আপোনালোকে কোনে কোনে নাজানে, যোনে যোনে নাজানে নেকি সিহঁতে মানে চাই লওক, যোনে যোনে নাজানে। এতিয়া মাছ খোৱাৰ ওজন হৈ গ'ল, মাছটো লৈ আহিলোঁ। এতিয়া মানে ড্ৰামত ভৰাব লাগে আৰু মাছটো লৈ যাব লাগিব, দেৰি কৰিলেও নহ'ব। এতিয়া মই পানী অলপ লৈ আহোঁ, চফা পানী দিব লাগে মাছটো। মাছ লৈ যাবৰ কাৰণে পানী লাগিব, পানী পটাপট উঠাই ঢালি মেলি লৈ যাব লাগে। আনি মেলি নিজৰ ফিচাৰীত মাছটো মেলি দিলোঁ। খালী গিলানকেইটা আছে, বাকী ড্ৰামকেইটা আৰু বাকী অলপ মোৰ ফিচাৰীটো দেখাই দিছোঁ আপোনালোকক। এইটোৱে মোৰ ফিচাৰীটো, কিন্তু মাছটো মেলাটো দেখাব নোৱাৰিলোঁ, কাৰণ মাছটোতো দেৰিলৈকে থ'ব নোৱাৰি। পটাপট আনি সোনকালে মেলি দিলোঁ, সেইটো কাৰণে ভিডিঅ' কৰিবলৈ নহ'ল। বাকীবোৰ দেখাই আছোঁ। এই পুখুৰীটোতে পূৰা মাছ মেলি দিলোঁ আৰু প্ৰায় ভালেমান মাছ মৰি গ'ল। প্ৰায় 26-27 কিলোমান আনিছিলোঁ মাছ, পিচ মাছ আনিছিলোঁ। গোটেইবোৰ বেছিভাগ মানে কি ক'ব আৰু, বেছিভাগ মানে 2 কিলোমান মৰিলে, ডেথ হৈ গ'ল। বাকীবোৰ চব ইয়াত মেলি দিলোঁ। বাকী দেখা যাওক কেনেকুৱা পাওঁ ফল, কি পাওঁ, কেনেকুৱা পাওঁ। এনেকৈ কমেণ্ট কৰি জনাব ফিচাৰীটো কেনেকুৱা লাগিছে। এতিয়া ফিচাৰীৰ পৰা গৈ থাকোঁ ঘৰলৈ। আগত গাড়ীটো ৰখি আছে, মই শ্বৰ্টকাট মাৰি দদাইহঁতৰ ঘৰৰ পৰা গৈ আছোঁ। জপনাটো খুলি লওঁ, ইফালে গাড়ীটো ৰখি আছে মোৰ কাৰণে। আপোনালোকক কথা এটা কৈ থওঁ, আপোনালোকে সদায় মাছ মেলোঁতে এটা সাৱধান হ'ব। মানে কি হয়, কিছুমান মানে বেপাৰীয়ে 2 নম্বৰ কৰি দিয়ে, পালা মাৰে, তেনেকুৱা ধৰণৰ কিছুমান কৰে। কিন্তু প্ৰত্যেকটো ক'ব নোৱাৰি, আপোনালোকে চাই চিতি মাছ ল'ব। তাকেই কৈ, যদি আপোনালোকৰ অকণমান হ'লেও ভাল লাগিলে মোৰ এই সৰু ভিডিঅ'টি চাই, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।